নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সৰুচুমকি ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সৰুচুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সৰুচুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আদ্যাই আজি স্কুললৈ যাবলৈ ওলাই মাক দেউতাকৰ ফটোখনৰ ফালে চাই, তোমালোক বাৰু কিয় এতিয়ালৈকে অহা নাই? মোলৈ বাৰু তোমালোকৰ অলপো মনত পৰা নাই নেকি? তোমালোক নাথাকিলে একেবাৰে ভাল নালাগে, সোনকালে আহা নাই বুলি আদ্যাই ফটোখনৰ ফালে চাই কান্দি কান্দি কৈ থাকিব। আৰু ৰত্নই এইবোৰ দেখাব, ৰত্নৰ মনটো বহুত বেয়া লাগিব। আৰু সেই সময়তে ককাক আহি পাব আৰু ককাকে আদ্যাৰ ওচৰলৈ আহি, আদ্যা তুমি কি কৰি আছা বুলি আদ্যাক সুধিব। আৰু তেতিয়া আদ্যাই, মই মা আৰু পাপাক মাতি আছো, ককা তুমি মা দেউতাক এবাৰ মাতাছো, কিয় এতিয়ালৈকে অহা নাই বুলি ককাকৰ আগত ক'ব। আৰু তেতিয়া ককাকে বাহিৰলৈ গৈ কান্দি কান্দি, তোমালোক কিয় এতিয়ালৈকে অহা নাই? আদ্যাই ৰখি আছে, সোনকালে আহিবা দেই বুলি ককাকে কান্দি কান্দি কোৱা দেখিবলৈ পাব। আনফালে আজিৰ ঘৰতে অঞ্চু প্ৰিয়াৰ ৰুমলৈ যোৱাৰ পিছত প্ৰিয়াই অঞ্চুক, অনু বাৰু ডিভোৰ্চৰ কথাটো মানি ল'লেনে বুলি অঞ্চুক সুধিব। আৰু তেতিয়া অঞ্চুৱে, অনুই মোক কেতিয়াও ডিভোৰ্চ নিদিয়ে বুলি প্ৰিয়াৰ আগত কোৱাত প্ৰিয়াৰ বহুত খং উঠিব। এতিয়া বাৰু প্ৰিয়াই অঞ্চুক কি ক'ব দেখিবলৈ পাব সৰুচুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সৰুচুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।